সেইদিনাখন পাপন দা আহিছিল ইয়াত আৰু আজি আহিব deeplina বা So friends, নতুন এটা ভিডিঅ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅটো আৰম্ভ কৰোঁ আৰু আজি বিহুত আছোঁ গাইছ আৰু এইফালে ফাংচন সেইদিনাখন পাপন দা আহিছিল ইয়াত আৰু আজি আহিব deeplina বা গতিকে সকলোবোৰ আহিছে আৰু এইফালে আমাৰ নীতিশ দাক লগ পালোঁ আহি উপস্থিত হ'লোঁ পাপন দা ফাংচনখন চাই মজা লাগছে আজিও একে জাগাতে deeplina বা ষ্টেজো একে মানে একেবাৰে মজা একেবাৰে বাকী কি হয় আগলৈকে আপোনালোকক দেখাম আৰু বাৰ্থডে বয়ক লগ পালোঁ না বহুতখিনি ভাল আজি বাৰ্থডে কিন্তু পাৰ্টি পেণ্ডিং আছে so next আৰু লগ পালে আৰু সেলিব্ৰেশন হ'ব আমাৰ সেলিব্ৰেশন বা আহি পাইছে আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ কিন্তু আৰম্ভ কৰাৰ আগতে মই বিচাৰোঁ যে দৰ্শকসকলে ডাঙৰকৈ উকি মাৰি দিব লাগে এনাৰ্জিটো এতিয়া আহিব ঠিক আছে একদম জেগা এবাৰ ওচৰতে আছোঁ এইফালে খুব ভাল লগা আমি চাই আছোঁ আজি ভাল লাগিছে একদম ভাল আহিব আপোনালোকে
ভিডিঅ'টো ইমানতে সামৰোঁ আৰু এইফালে আৰম্ভ হৈয়ে আছে গান চ' এতিয়া বিহুৰ বাই আৰম্ভ হৈছে একদম ওচৰৰ পৰা পালোঁ দীপলিনাক কিন্তু ওচৰত গৈ মাত নিদিলোঁ কিন্তু গান শুনিলোঁ ভাল লাগিল বহুত বহুত অসমৰ জাতীয় ক্ৰাছ হয় দীপলিনা অলপ বেলেগ এক্সপিৰিয়েঞ্চৰ আজি ভিডিঅ' উপভোগ কৰিছোঁ আমি ভাল লাগিছে মাজে মাজে লাগে এনেকুৱা লাগে আচলতে আপোনালোকে চাই কেনে বোলে কমেণ্ট কৰি জনাব আৰু নতুন এটা ভিডিঅ'